আজিৰ যি শনিবৰীয়া আড্ডা, এই শনিবৰীয়া আড্ডা সন্দৰ্ভত আৰু বিশেষকৈ বহলাই নকওঁ, যিহেতু শনিবৰীয়া আড্ডা ইতিমধ্যে ৰাইজৰ মাজত সোমাই পৰিছে, সকলোৰে মাজত সুন্দৰভাৱে পৰিচয় লাভ কৰিছে। গতিকে এই শনিবৰীয়া আড্ডাৰ প্ৰাক মুহূৰ্তত আমি আজিৰ যি সৰুপথাৰ প্ৰেছ ক্লাবৰ সহযোগত আমি আচলতে এই অনুষ্ঠানৰ আৰম্ভণিতে আজি আপোনালোকৰ মাজত এটা কথা উল্লেখ কৰিব বিচাৰিছো যে আমাৰ আজি সৰুপথাৰ প্ৰেছ ক্লাবৰ সভাপতি তথা অংকিতা এণ্টাৰপ্ৰাইজৰ যি স্বত্বাধিকাৰী শ্ৰদ্ধাৰ দীপেন বৰা ডাঙৰীয়া দেৱৰ আজি জন্মদিন, আৰু এই জন্মদিন উপলক্ষে আচলতে তেখেতৰ দ্বাৰা এখন এই ৰচিত কবিতা পুথি দুসময়ৰ মালিকা নামৰ এখনি কবিতা পুথি আমি উন্মোচন কৰিবলৈ আগবাঢ়িছো, আৰু এই কবিতা পুথিখন উন্মোচন কৰিব আমাৰ আজিৰ এই সন্ধিয়াৰ আড্ডাৰ মুখ্য অতিথি ডক্টৰ প্ৰাকী ঠাকুৰ বাইদেউ। আৰু মই দেখি আহিছো যে সৰুপথাৰ অঞ্চলত সঁচাকে মই 2000 চনৰ পৰাই মই এই অঞ্চলৰ লগত জড়িত হৈ আছো। মোৰ সৌভাগ্য, মই এইখিনিতে কবলৈ ভাল পাম যে যিহেতু মই বিয়া হৈ অহা সত্ত্বেই মই এই অঞ্চল পাইছিলোহি, আৰু তাৰপিছত ভাগ্যক্ৰমে মই সৰুপথাৰ মহাবিদ্যালয়ত স্থায়ীভাৱে চাকৰি কৰিবলৈ সুবিধা পালো। তাৰ আগতেও মই বৰপথাৰ মহাবিদ্যালয়ত 6 বছৰ চাকৰি কৰিছিলো, আৰু যিদিনাই সৰুপথাৰ অঞ্চলত চাকৰি পোৱাৰ খবৰ মই মোৰ ঘৰত দিছিলো, মোৰ দেউতা প্ৰয়াত জগন্নাথ ঠাকুৰ লিপে এইষাৰ কথাই কৈছিলে যে তই সঁচাকেই বৰ ভাগ্যৱতী যে তই সুফল ঠাইত চাকৰি কৰিবলৈ পাইছ। গতিকে এই কথাষাৰে মোক আজীৱন মোক বৰ উজ্জীৱিত কৰি থাকে, মোক সদায় প্ৰভাৱিত কৰে, আৰু মই নিজেও বৰ সৌভাগ্যশালী বুলি অনুভৱ কৰো যে মই এই অঞ্চলতে মোৰ জীৱনৰ আটাইতকৈ ভাল সময় দিবলৈ মই পালো, আৰু এইটো মোৰ সৌভাগ্য। গতিকে এই অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিক মই নমস্কাৰ জনাইছো, আৰু এইখিনিকে কৈ সত্যমতে মই মোৰ আৰম্ভণিৰ বক্তব্য সামৰিছো। এতিয়া আহিলে আমাৰ প্ৰাপ্তি ঠাকুৰ বাইদেউ। মই আজি ৰাতিপুৱা বাইদেউ মোৰ কাষতে বহি আছো। মোৰ নিজৰ কাৰণে বাইদেউ আচলতে অনুপ্ৰেৰণা। মই মাজুলীৰ এখন গাঁৱত জন্ম হোৱা ল'ৰা, আমাৰ ঘৰত ছোৱালী নাই। মই কিছুমান অভাৱ অনুভৱ কৰো, কিন্তু যেতিয়া মই সৰুপথাৰ কলেজত বাইদেউ মোতকে 2 বছৰ জুনিয়ৰ চাৰ্ভিচ 2 বছৰ পিছত জইন কৰিছিল, কিন্তু বাইদেউ অহাৰ পিছত মোৰ অস্থিৰ জীৱনটোত বাইদেউ কিছুমান অৱদান দিলে। আচল কথা ক'ব গ'লে মই এতিয়ালৈকে যিমানকেইটা চাগে আৰ্টিকল লিখিছো অকল বাইদেউৰ কাৰণে লিখিছো, সঁচা কথা ক'ব গ'লে, কাৰণ মই ইমানেই এলেহুৱা মানুহ। মই সেইটো কাৰণে বাইদেউৰ ওচৰত চিৰকৃতজ্ঞ, আৰু বাইদেৱে আমাক শুনাই বুজাই লৈ যাব পাৰে। বাইদেউ মহাবিদ্যালয় নতুনকৈ সজোৱা এগৰাকী প্ৰাপ্তি ঠাকুৰ বাইদেউ নহয়, বাইদেউ সাংস্কৃতিক মনৰ এগৰাকী মানুহ, বাইদেউ এগৰাকী পশুপ্ৰেমী। বাইদেউৰ নাম ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়তো আলোচনা হৈছে। কিন্তু মই আপোনালোকক জনাইছো যে প্ৰাপ্তি ফাউণ্ডেশ্যন যিটো বাটুৱাৰ কুকুৰৰ কাৰণে বাইদেৱে যি আগ্ৰহ, নৰ্থ ইষ্টতে নহয় চাগে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে বাটৰ কুকুৰক কেঞ্চাৰৰ কেমোথেৰাপি দিবলৈ সক্ষম হৈছে বাইদেউ প্ৰাপ্তি ফাউণ্ডেশ্যনে। ইয়াতকৈ আৰু চাগে আমি আমাৰ একো নালাগে। বাইদেউ নিজৰ পিতৃৰ, কাৰণ প্ৰত্যেকগৰাকী পিতৃৰ নিজৰ জীয়েকৰ ওপৰত চাগে এটা আশীৰ্বাদ থাকে, আৰু বাইদেউ দেউতাকৰ লগত সম্পৰ্কটো আমি জানো। তেখেত এগৰাকী খুব সুদক্ষ প্ৰশাসক আছিলে, জগন্নাথ ঠাকুৰ। তেখেতৰ স্মৃতিত প্ৰতি বছৰে বাইদেৱে একোটাকৈ ৰাজ্যিক বঁটা কৰি আছে, সাহিত্যৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত ৰাজ্যিক। এইটো এটা খুব বাইদেউৰ ডাঙৰ অৱদান অসমীয়া সংস্কৃতিলৈ। আৰু বাইদেউ তাতকৈ ডাঙৰ কথা, বাইদেউ যেতিয়া নিশ্চিত কৰি আছিলে তাই নিশ্চয় অসমৰ এখন স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী বিদ্যালয়ৰ পৰা। গতিকে তাৰপিছত বাইদেউ কলেজীয়া জীৱন ক'ত কৰিছে কি বৰুৱা, ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা, য'ৰ পৰা জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি নৱকান্ত বৰুৱা চাহাবতৰ পৰা আৰম্ভ কৰি সেইসকল মহান ব্যক্তি ওলাই আহিছে। তাৰপিছত বাইদেউ গুৱাহাটী বিশ্ববিদ্যালয়। গতিকে এই জীৱন পৰিক্ৰমাত বাইদেউৰ যিটো সাংস্কৃতিক মন আজি আমি সৰুপথাৰ সমজিলা বা ধনশিৰি উপত্যকাৰ মানুহে পাইছো। বাইদেউক লৈ আমাৰ আৰু বহুত সপোন আছে। বাইদেউৰ এই যিটো মন প্ৰকৃতিৰ সৌৰণিত প্ৰথমবাৰৰ কাৰণে ফটো অসম বাইদেৱে
এটা ডাঙৰ অৰ্গেনাইজেশ্যন আছে বাইদেউ, এটা অনুষ্ঠান আছে আৰু এই বছৰ চাগে বাইদেউ খুব ডাঙৰকৈ পাতিবলৈ গৈ আছে সদৌ অসম ভিত্তিত, গতিকে লক্ষ্মীৰ জন্ম শতবাৰ্ষিকী, গতিকে সেইটোতো আমি সকলোকে কেতিয়াবা সৰু কথাৰ পৰা বহুতে অংশগ্ৰহণ কৰিব, গতিকে কৈ শেষ কৰিব নোৱাৰি। আৰু বাইদেৱে অসমীয়া সাহিত্যত এক নতুন অৱদান আগবঢ়াইছে, যিটো LGBTQ, এটা নতুন ধাৰণা। এই নতুন ধাৰণাক লৈ তৃতীয় আকাশ নামৰ বাইদেৱে যিখন সংকলন বা উপন্যাস আৰম্ভ কৰিছে, সেইটো এটা অনবদ্য অৱদান বাইদেউৰ কাৰণে। সেইখনক লৈ আমাৰ মহাবিদ্যালয়ৰ কেইবাজনো বুদ্ধিজীৱী ব্যক্তি যি সৈতৰ লগত জড়িত আছে, এখন চেমিনাৰ হৈ গৈছে। আৰু তাতকৈ ডাঙৰ কথা, মহাবিদ্যালয়ৰ একাডেমিক ক্ষেত্ৰত বাইদেৱে অনবদ্য ভূমিকা লৈ গৈছে। মই এই ক্ষেত্ৰত মণিকমা বাইদেউৰ নাম ল'ম বা আগৰ অধ্যক্ষসকলৰ নাম ল'ম, কিন্তু বাইদেৱে নতুনকৈ আমাক সকলোকে একত্ৰিত কৰি যাতে সমগ্ৰ ধনশিৰি মহকুমাৰ ভিতৰত, ধনশিৰি উপত্যকাৰ ভিতৰত দৈয়াংগী উপত্যকাৰ আটাইতকৈ পুৰণা বিদ্যালয় বিশ্ববিদ্যালয়খন জিলিকি যায়, তাৰ কাৰণে পদক্ষেপ লৈছে। পৰৱৰ্তী সময়ত আমি আৰু কথা পাতিম। মই পোনপ্ৰথমে বাইদেউৰ জীৱনৰ এই সৰু পথাৰ কলে যে মই সৰু পথাৰ গৈ ইয়াত গৌৰৱ অনুভৱ কৰো। বাইদেউ সৰু পথাৰলৈ অহাৰ প্ৰক্ৰিয়া ইতিমধ্যে আমি জানোৱেই বাইদেউ কেনেকে সৰু পথাৰলৈ আহিছে। তাৰ আগত বাইদেউ সৰু পথাৰ চিনি পাইছিলে নে, বা সৰু পথাৰ কিশোৰপুৰৰ বাবে সৰু পথাৰ লৈ বাইদেউৰ সৰুতে কেনেকুৱা ধৰণৰ এটা ধাৰণা আছিলে এই কথা বুলিবলৈ আশা কৰি। আমি গোলাঘাটত মোৰ যেতিয়া 3-4 বছৰ আছিল, তেতিয়া মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলো 91ৰ কথা, তেতিয়া আমি মহম্মদ ৰফিৰ স্মৃতি সংঘ এটা স্থাপন কৰিছিলো, আৰু সেইটো এতিয়াও কাৰ্যনিৰ্বাহ হৈ আছে। এইবাৰ আমি গোলাঘাটত ৰফিৰ জন্ম শতবৰ্ষ উদযাপন কৰিবলৈ লৈছো, আৰু 24-25 ডিচেম্বৰ আপোনালোক আটাইকে সেইখিনিতে মই নিমন্ত্ৰণৰ শৰাই আগবঢ়ালো। বাৰু যিটো গানে মোক আটাইতকে ভাল লগাইছিল, গতিকে মই সেইটোৱে গাওঁ। মই তেতিয়া সৰু আছিলো, আৰু ৰফিৰ এইটো শিশু গীত এটা আছিলে, ৰে মামা ৰে মামা ৰে, रे मामा रे, सुन लो सुनाता हूँ तुमको कहानी, रुको ना हमसे ओ दुनिया की रानी, रे मामा रे, रे मामा रे। সেইকাৰণে অকল ময়ে হোৱা নাই, মোৰ লগতে মোৰ সহযোগী হৈ মোৰ সন্মানীয় শিক্ষকসকল আছে, দিন ৰাতি একাকাৰ কৰি কাম কৰা মোৰ কৰ্মচাৰীবৃন্দ আছে অফিচত।